নমস্কাৰ, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আছোঁ ডেকাথুনত। এইখন হৈছে হাজাৰাত, আহিব পাৰে আপোনালোকেও ইয়াত। আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। টুপিবোৰ বৰ মৰম লাগিছিলে আৰু মোৰ এনেও হালধীয়া কালাৰটো লাকি কালাৰ, আৰু সেয়ে পোনপ্ৰথমে মই হালধীয়াটো লৈ মানে চকুটো গৈছে আৰু। জানেনে, মোৰ মানে মাস্কখন মই গাড়ীতে এৰি গ'লোঁ আৰু লৈ নগ'লোঁ, আৰু তাতো মাস্ক নোহোৱাকৈ ভিতৰত সোমাব নিদিয়ে। চ' মোৰ কুৰ্তি এটাৰ মাস্ক এখন আছিলে বেগত মোৰ, আৰু সেইখনে লৈ ল'লোঁ। দেখিছে চাগে কেনেকুৱা দেখিছে, তথাপি আৰু যি নহওক কামটো চলি গৈছে। আৰু ইয়াত মানে সেয়াই আৰু যে মানে স্পৰ্টছৰ বস্তুবোৰ বেছি দেখিবলৈ পোৱা যায়, আৰু ল'ৰা মানুহবোৰ বেছি আছে। আৰু ইয়াতে চাইকেলবোৰ দেখিছে, বহুত চাইকেল আছে আৰু খুব ধুনীয়া। কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰে, ইয়াতে হাজাৰতে আছে, লৈ যাব পাৰে। ইয়াৰ পৰাও বহুত ধুনীয়া ধুনীয়া চাইকেল আছে। মই একেবাৰে চাইকেলবোৰে চাই গৈছোঁ আৰু। এবাৰ মোৰ লগত কি হৈছিলে জানেনে, ইয়াৰ পৰাই লৈ গৈছিলোঁ মই তাৰমানে টি চাৰ্ট লৈ গৈছিলোঁ, লিখাই আছিলে ল'ৰাৰ বুলি, কিন্তু মই চোৱা নাছিলোঁ, ছোৱালীৰ বুলি ভাবিলোঁ আৰু তেনেকৈ লৈ গৈছিলোঁ। আৰু ঘৰত যি নহওক ঘৰত পিন্ধিছোঁ বাৰু। কোনোবাই যদি নতুনকৈ জিম ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেতিয়াহ'লে ইয়ালৈ আহক আৰু ইয়াৰ পৰা লৈ যাওক। জিমৰ বস্তু আছে ইয়াতে, বহুত ধৰণৰ আছে। এইবোৰ দেখিছেনে, ইয়াতে কৰিও চাব পাৰে আপোনালোকে। ইয়ালৈ মানে মই বাধ্যতে আহোঁ দেই, কাৰণ ইয়াতে মোৰ এনেকুৱা, মই যিহেতু স্পৰ্টছৰ লগত জড়িতও নহয়, আৰু চ' মোৰ এনেকুৱা ইয়াতে ল'ব লগা বিশেষ বস্তু নাথাকে, তথাপি ভাল লাগে আহি, বস্তুবোৰ চাই ভাল লাগে, অলপ মাইণ্ডটো ফ্ৰেছ লাগে বাহিৰত আহিলে, সেয়া আৰু। বজাৰ হৈ গ'ল। বজাৰ মানে আৰু এয়া দুই এবিধ বস্তুৱেই আৰু, গাঁও ইমান বেছি ভাল নহয় মোৰ। এয়া আৰু এতিয়া ঘৰলৈ যাম চিধাই।
বহুত দেৰি হৈ গৈছিলে আৰু ভোক লাগিছিলে অলপ অলপ। সেয়ে মানে ভাবিলোঁ যে ক'ৰবাত কিবা এটা খাই লৈ ঘৰলৈ যাওঁ। সেয়ে ওলাই আহিলোঁ আমি। ওলাই আহি ৰেষ্টুৰেণ্টলৈ আহিলোঁ। ৰেষ্টুৰেণ্টত আহি দেখিলোঁ মানুহৰ ভিৰ আৰু বাহিৰতেই বহি থাকিব লগা হ'ল। বাহিৰত অকণমান সময় ৰ'লোঁ, 15-10 মিনিট। তাৰপাছত ভিতৰলৈ মাতিলে আমাক আৰু গৈ অৰ্ডাৰ কৰিলোঁ, খালোঁ, ল'লোঁ আৰু তাৰপাছত আহিলোঁ ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।